চাণক্য ভূঞা ব্লগৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। কিমান দিননো ঘৰৰ ভিতৰত সোমাই খাই থাকিম, আৰু আজি অলপ বাহিৰলৈ লৈ আহিছোঁ, এটা বস্তু কিনিবলৈ আছে, আৰু লগতে বোলো বাহিৰত বহুত দিন খোৱা নাই, আজি কিবা এটা খাই যাম। এইফালে মোৰ লগৰ আছে অথনি। আমি গৈ আছোঁ মানে আজি মই গ্ৰুপ এটা ল'ম বুলি আহিছিলোঁ, যিহেতু মোৰ এটা যে ট্ৰেভেল ব্লগিং চেনেল আছে আছামিজ ভিউ বুলি, ভাবিছোঁ তাত ট্ৰেভেল ভিডিঅ' বনাম বুলি। অলৰেডি মই দুখন ঠাই ফুৰিবলৈ গৈছিলোঁ, এখন হৈছে ছিকিম আৰু এখন যে টাৱাং। তো ছিকিমৰ ভিডিঅ'বিলাক দি আছোঁ, টাৱাঙৰ ভিডিঅ'বিলাক দিয়া নাই, লাহে লাহে দিম। তো সেইকাৰণে ভাবিছোঁ গ্ৰুপ এটা লৈ লওঁ, তেতিয়া ভাল হ'ব। ইয়াৰ উপৰি দুটা প্লেন আছে, এটা হৈছে আপাৰ আছাম প্লেন। আমি ইয়াৰ গাড়ীতে যোৱা কথা আছে, নতুনকৈ গাড়ী লৈছে। তো আপাৰ আছাম অক্টোবৰত হয় নাই, অক্টোবৰত প্লেন আছে আপাৰ আছাম ফুৰা, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া আৰু শদিয়া আৰু লগতে মায়'দিয়া, এইকেইটা ঠাই যোৱাৰ প্লেন আছে। তো সেইকাৰণে বস্তুকেইটা বোলো গোটাই লওঁ, এটা কেমেৰা আৰু লগতে এটা GoPro। দুইটা বস্তু হ'লে মানে ব্লগিং কৰিবলৈ ভাল হয়। প্লাছ ইণ্ডিয়াৰ বাহিৰত যোৱা কথা আছে বাইক লৈ পেলাই, ওচৰতে হয় কিন্তু ইণ্ডিয়াৰ বাহিৰত হ'ব। তো বাইক ল'লেতো GoPro লাগিবই যদি মটো ব্লগ কৰোঁ। তো সেইকাৰণে বোলো আজি GoPro ল'ম। কেনেকৈ লওঁ কি কথা দেখাই আছোঁ বাৰু। বৰ্তমান যোৰহাট গৈ আছোঁ। তো ফাইনেলি আহি আমি দোকানত পালোহি, আৰু এইফালে GoPro এইটো ৰাখি থৈছে, এইটোৱে হ'ব এইটো যে Hero 8। আৰু দাদা হৈছে দোকানৰ মালিক। নমস্কাৰ দাদা লোকেশ্যনটো কৈ দিবা। আমাৰ দোকানখন আছে নিউ মেডিকেলৰ ওচৰত, এটি ৰোড, যোৰহাট। একদম নিয়াত চক বজাৰ আছে, আৰু আমাৰ একদম অপজিটত আছে পুৰণা চিবি। আৰু নামটো কৈ দিবা। দোকানৰ নামখন হ'ল নিৰ্মল ডিজিটেল লেব। তো ধুনীয়া একদম চিনেমেটিক টাইপ আনবক্সিং কৰিলোঁ, সেইকাৰণে বোলো ভালকৈ এবাৰ ঘৰত আহি পেলাই দেখাই দিওঁহি। তাত ইমান ভালকৈ মানে নকৰিলেও চিনেমেটিক টাইপতে আনবক্সিং কৰিবলৈ চেষ্টা কৰিছোঁ। লাহে লাহে মানে ভিডিঅ'বিলাক কৰা শিকি আছোঁ, মানে ব্লগিং কেনেকৈ কৰিব লাগে। যিহেতু মোৰ আৰু এটা চেনেল আছে আছামিজ ভিউ বুলি, তাত মই ট্ৰেভেল ভিডিঅ' দিম। আৰু এইটো হৈছে GoProটো। কিমান দিনৰ সপোন এটা যে, মানে আগতে মই যেতিয়া এটাও কেমেৰা নাছিলে মোৰ ওচৰত, তেতিয়া মই সদায় মানে চাৰ্চ কৰি চাই থাকোঁ ক'ৰবাত ছেকেণ্ড হেণ্ড কেমেৰা পায় নেকি, EMIত ল'ব পাৰি নেকি, মানে কি যে নানা ৰকমে চাই থাকোঁ। মানে GoPro 5টো কিনিব পাৰি নেকি, 4টো কিনিব, একদম কম দামত আছিলে মানে সেইকেইটা। যিহেতু নতুন 8, 9 এইবিলাক ওলাইছিল, তেতিয়া সেইবিলাক দামটো কমিব বোলো, কম দামত ল'ব পাৰি নেকি। মানে বহুত চালোঁ, মানে কিমান চালোঁ যে ঠিক নাই। আৰু ফাইনেলি মানে যোনটো সপোন আছে, সপোনটো পূৰ্ণ হ'ল। যেনে হ'লেও দুটা ফাইনেলি কেমেৰা হ'ল, এটা এইটো মিৰৰলেছ, এইটো এটা GoPro। সঁচাকৈ যেতিয়া মানে সপোনবিলাক পূৰ্ণ হয় তেতিয়া বহুত ভালো লাগে। আৰু যি কি নহওক, এইটো হৈছে কেমেৰাটো, আৰু এইটো দামটো কিছুমান 30,000, কিছুমান 31,000, আৰু এইটো মই 30,000 দি আনিছোঁ। তো ইয়াত এতিয়া দুটা বস্তু দিব লাগিব। এটা হৈছে মিডিয়া মুড বুলি কয়। মিডিয়া মুডটো লগালে কি হ'ব, তাত আপোনালোকে মাইকটো লগাব পাৰি, কিন্তু GoProত মানে ডাইৰেক্ট মাইক লগাব নোৱাৰি। আৰু প্লাছ এখন মেমৰি কিনিব লাগিব। তো এই যোনখিনি বস্তু আছে এইখিনি মই এমেজনৰ পৰা অৰ্ডাৰ দিছোঁ। কিন্তু মই যেতিয়া এমেজনৰ পৰা বস্তু অৰ্ডাৰ দিওঁ, তেতিয়া মই এমেজনৰ পৰা ডাইৰেক্ট নিদিওঁ, মই এটা এপ্লিকেশ্যন আছে, সেই এপ্লিকেশ্যন থ্ৰুৱেদি দিওঁ। এপ্লিকেশ্যনৰ নামটো হৈছে কেছকৰো। এইটো ইণ্ডিয়াৰ লাৰ্জেষ্ট কেছবেক এপ্লিকেশ্যন হয়। তো মোৰ যদি কিবা বস্তু আনিব লগা থাকে অনলাইনৰ পৰা, এমেজন, ফ্লিপকাৰ্ট, মিণ্ট্ৰা, আজিঅ' এইবিলাকৰ পৰা, মই তেতিয়া কি কৰোঁ, সেইবিলাক এপ্লিকেশ্যন ডাইৰেক্ট নগৈ পেলাই মই কেছকৰৰ থ্ৰুৱেদি বাই কৰোঁ, আৰু তেতিয়া মই কেছবেক লাভ কৰোঁ। আৰু এই যোনটো GoPro বস্তুবিলাক আছে, এইবিলাকো মই ছেইম তেনেকৈ অৰ্ডাৰ দিছোঁ, কেছকৰৰ থ্ৰুৱেদি অৰ্ডাৰ দিছোঁ। আৰু কেছকৰৰ যদি যোনটো ডাউনলোড লিংক আছে, সেইটো মই ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা গৈ যদি আপোনালোকে কেছকৰ এপটো ডাউনলোড কৰি লয়, তেতিয়াহ'লে আপোনালোকে 25 টকা একাউণ্টটো লাভ কৰিব। আৰু এইটো ভাল এপ্লিকেশ্যন হয়। কেনেকৈ কেছকৰ এপটো ইউজ কৰিব লাগিব দেখাই দিছোঁ আহক। মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত যোনটো লিংক আছে, তাত গৈ আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ডাউনলোড আহিব, নাইবা ইনষ্টল বুলি আহিব। তো ইনষ্টল বুলি আহিছে, তাই ইনষ্টল কৰি ল'ম। আৰু ইনষ্টল হৈ গ'ল, এতিয়া অ'পেন কৰি ল'ম। অ'পেন কৰাৰ পিছত ফেচবুক নাইবা ইমেইল আইডি চাইন আপ কৰিব লাগিব।
তো এতিয়া চাইন আপ কৰি ল'লোঁ। তাৰপিছত Amazon, Flipkart, Ajio এইবিলাক অপশ্যন আছে। মই যিহেতু এমেজনৰ পৰা আনিম সেইকাৰণে এতিয়া এমেজনটো চাৰ্চ কৰিম ইয়াতে। এমেজনটো আহি গ'ল আৰু দেখিছেনে ইয়াতে লিখা আছে আপ টু 5% ৰিৱাৰ্ড বুলি। তো যিকোনো এটা প্ৰডাক্ট মই আপোনালোকক এমেজনৰ পৰা বাই কৰি দেখাইছোঁ। উদাহৰণস্বৰূপে এডাল এয়াৰফোন লৈছোঁ। এয়াৰফোনডাল মই এতিয়া বাই নাওত ক্লিক কৰিব লাগিব। তো বাই নাও কৰিলোঁ। তাৰপিছত যোনটো প্ৰচিড টু পে' বুলি আছে সেইটো কৰিম। তাৰপিছত যোনটো পে'মেণ্ট মেথড আছে সেইটো কমপ্লিট কৰিম। তাৰপিছত মই কেছ ক'ৰত আহি যাম। কেছ ক'ৰ মাই আৰ্নিংছত আহি যাম। তো যোনখিনি মোৰ ৰিৱাৰ্ড আছে সেইখিনি ইয়াত ওলাই যাব। এইখিনি মই এমেজন বা ফ্লিপকাৰ্টৰ গিফ্ট কাৰ্ড হিচাপে মই ইউজ কৰিব পাৰিম। দেখিছেনে ইয়াৰ উপৰি মই এইখিনি বেংকৰ একাউণ্টত ডাইৰেক্ট উইথড্ৰ কৰিব পাৰিম। এনেকৈ আপোনালোকে কেছকো এপ্লিকেশ্যন ইউজ কৰিব পাৰিব। মই আকৌ এবাৰ কৈছোঁ এইটো হৈছে ইণ্ডিয়াৰ লাৰ্জেষ্ট কেছবেক দিয়া এপ্লিকেশ্যন। মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন যোনটো লিংক দিয়া আছে তাৰ পৰা গৈ পেলাই আপোনালোকে এপটো ডাউনলোড কৰি ল'ব আৰু আপোনালোকে 25 টকা লাভ কৰিব। ইয়াৰ উপৰি বৰ্তমান দুটা অফাৰ চলি আছে। এটা হৈছে এজিঅ' মেনিয়া। এতিয়া যদি আপোনালোকে প্ৰডাক্টবিলাক বাই কৰে তেতিয়াহ'লে আপোনালোকে 50 পৰা আপোনালোকে 90% অফ পাব। আৰু নেক্সটটো মিণ্ট্ৰাত চলি আছে বোলা এইটো আপোনালোকে 50 পৰা 80% এইটো অফ পাব। এই এপ্লিকেশ্যনটোক আপোনালোকে ট্ৰাষ্ট কৰিব পাৰে। এইটো এটা ইণ্ডিয়ান এপ্লিকেশ্যন হয়। ইয়াৰ উপৰি ৰতন টাটা ডাঙৰীয়াই ইয়াত ইনভেষ্ট কৰিছে। তো গ্ৰুপটো এইটো। তো বহুত দিনৰ যিহেতু এটা সপোন পূৰ্ণ হ'ল। ইয়াৰ উপৰি লগত বা আছিলে আৰু লগৰজন যিহেতু গৈছিলে অচিনি। তো ইমান সপোনৰ এটা বস্তু কিনিছোঁ, লগতে অকণমান দামীও দিয়কচোন 30,000 হ'লেও। সেইকাৰণে তাহাঁতকতো পাৰ্টি খুৱাব লাগিবই আৰু চেলিব্ৰেটটো কৰিবই লাগিব। ইয়াৰ উপৰি এইটো মই টোটেল ইউটিউবৰ পইচাৰে কিনা নাই, এইটো অলপ নিজৰ পইচা আছে। ইউটিউবৰ মাত্ৰ মই ইয়াৰ মানে 30,000 হয়। ইউটিউবৰ মই সঁচা কথা কৈছোঁ 10,000 ইয়াত ইনভেষ্ট কৰিছোঁ। বাকী 20,000 মোৰ নিজৰ জেপৰ পৰা দি পেলাই আনিছোঁ। কাৰণ এতিয়া মই আচলতে মান্থলি পে'মেণ্ট নাপাওঁ, 2 মাহৰ মূৰে মিলাই পেলাই পাওঁ। তো এতিয়া ইউটিউবত আচলতে যোনখিনি পইচা পাইছোঁ মই সেইখিনি ইনভেষ্ট কৰোঁতে গৈছে আৰু নিজৰো মই পইচা ইনভেষ্ট কৰিব লগা আছে। এতিয়া গ্ৰুপটো আনতে আপোনালোকে দেখিলে। তো 10,000হে মই ইউটিউবৰ পইচা ইনভেষ্ট কৰিছোঁ, তাকো 2 মাহৰ 10,000 আৰু বাকী 20,000 টকা মই নিজে ইনভেষ্ট কৰিছোঁ অলপ, যিহেতু মই ট্ৰেডিং কৰোঁ বা আৰু ঘৰৰ পৰাও এনেকৈ মিলাই মেলি লৈছোঁ। তো এতিয়া ব'লক, যিহেতু আমি GoProত ল'লোঁ কিন্তু চেলিব্ৰেট কৰিব লাগিব, পাৰ্টি খাবই লাগিব। তো পাৰ্টিটো খাই আহোঁ। ফাইনেলি কেমেৰা লোৱা হ'ল। এতিয়া কিবা এটা খাবলৈ গৈছোঁ, ইমানেই ভোক লাগিছে নহয়। আৰু এতিয়া 4টা বাজি গ'ল, 3:40 মান হৈ গ'ল লওঁতে আৰু বাহিৰত বেলেগ ৰ'দ দিছে, একদম ঘামি জামি অৱস্থা নাই। বোলো আৰু ঘৰৰ পৰা একো নোখোৱাই আহিলোঁ, মানে বহুত দিন বোলো বাহিৰত খানা ভাত চাত খাম বুলি আহিছিলোঁ। কিন্তু এতিয়া 4টা বজাত যিহেতু বন্ধ হৈ যাব সেইকাৰণে আমি ভাবিছোঁ গ্ৰিল অফ পাঞ্জাৱতে তাত যাম বুলি ভাবিছোঁ। তাত যোনটো চিকেন বাটাৰ মছলা আৰু পনীৰ বাটাৰ মছলা আছে সেইটো খাবলৈ বহুত ভাল হয়। তো বহুত দিন খোৱা নাই বোলো, তাতে খাওঁগৈ। এইফালে সিহঁতিকেইটা আছে আৰু হৈ গ'ল এইফালে। বৰ্তমান এইটো কি বুলি কয় জানো এইডোখৰ জেগাডোখৰ, তো এইডোখৰ থানাৰ ওচৰত আছোঁ। আৰু অকণমান লেফ্ট ছাইডে গ'লে আমি পাই যাম ৰেষ্টুৰেণ্টখন। এয়া আহি এইটো চিকেন বাবাৰো ল'লোঁ। আৰু এইখন যে সুন্দৰ ফাষ্টফুড বিশালৰ ওচৰত যে আছে, ইয়াত অৱশ্যে মই অলৰেডি ভিডিঅ' বনাইছোঁহি। কিন্তু আজি বাপৰে ইমানে ভিৰ আছে ন ইয়াত, দেখিছেনে? কমচে কম 40 মিনিটমান হৈছে। বাকী চব হোটেল ৰেষ্টুৰেণ্ট বন্ধ কৰি দিলে এইবিলাক, যিহেতু কাৰ্ফিউ থাকে ন। আৰু এইফালে গাড়ীতে বহি পেলাই খাব লাগিব। এতিয়া বহুত দিনৰ মূৰত খাম এতিয়া এইটো। তো ৰ'ল আহি গ'ল আৰু যেনে তেনে মিলাই মেলি লৈছোঁ। কেমেৰাটো এইফালে ঠাণ্ডা লৈছোঁ, গাড়ীতে বহি খাবলৈ উপায় নাই। পানী বটলটো গৰম গৰম হৈ আছে দেই, গাছো খুলি ল'ম। এইটো ইয়াৰ আৰু এইটো মোৰ। চাটনিটো উলিয়াই লোৱা। চাটনিকেইটা এইটো এটা সৰিয়হৰ চাটনি দিয়ে, এইটো ভাল লাগে। এইটো সৰিয়হ এটা দিয়ে, ফ'কাছ লৈছে নে নাজানো, কেমেৰাটো মান থৈ দিছে যে। মই যোনটো সৰিয়হৰ চাটনি আছে সেইটো দিয়ে খাওঁ। আৰু ঘামি জামি এইটো পূৰা কিমান দিনৰ মূৰত খাইছোঁ। লকডাউন কিমান দিন হৈছিলে, কিমান দিনৰ মূৰত যে খাইছোঁ ঠিক নাই মানে। তেওঁলোকৰ যোনটো এই ৰ'লৰ যে ৰুটিটো থাকে সেইটো বহুত চফ্ট হয়। এইটো ঠাণ্ডা এতিয়াই ভাল লাগিছে। পেটৰ গোটেই কেঁচু কুমটি মৰি গৈছিল। কিন্তু যোনটো মাইনা ফাষ্টফুডো আছে তাত অলপ বেছিকৈ বস্তু দিয়ে। ইয়াত আজি মানুহৰ ভিৰ কাৰণেই বস্তু দিয়া নাই নেকি। মাইনা ফাষ্টফুডত পনীৰ পূৰা বহুত দিয়ে, চিকেনো দিয়ে, প্লাছ নুডলছ দিয়ে। কিন্তু সেইবিলাক নাই, অকল পনীৰটো কেইডোখৰমান দিছে, প্লাছ চিকেনো কমকৈ দিছে আজি। মানে আজি ভিৰটো বেছি কাৰণে সেনেকৈ টাকটুক কৰি চলাই দিলে দেই। মানুহে নিবই যে।
ফাৰ্ষ্টত খাওঁ দাঁত খুচিব দিছে না খাই হেৰি হ'ল অথনি আগতে ইয়াত খাইছা নাই নাই খোৱা ন নাই দিয়া লৰালৰিকৈ টিচু নিদিলে তো এয়া খাই মেলি লওঁ এতিয়া বেছি দেৰি নকৰোঁ কাৰণ টাইমটো হৈ গ'ল যেতিয়া 5টা বাজিব হৈ গ'ল তাৰপিছত যাম মাহীঘৰত মানে মাহঁতক নমাই থৈ আহিছোঁ মাহঁতক এবাৰ ল'বই লাগিব আপোনালোক দেখাই আছোঁ বাৰু গোবৰ কিনা আৰু ৰোল খোৱাৰ ব্লগটো ইমানে আছিলে আশা কৰিলোঁ আপুনি ভিডিঅ'টো চাই ভাল পালে বুলি বহুত দিনৰ মূৰত বাহিৰত খাইছোঁগৈ আৰু ভালো লাগিলে অৱশ্যে মই আগতে যেতিয়া ৰোলটো খাইছিলোঁ তেতিয়া কিন্তু বহুত বেছি ধুনীয়া আছিলে মানে বহুতখিনি বস্তু দিয়া আছিলে টেষ্টটো একেই আছে কিন্তু বস্তুবিলাক এবাৰ কমকৈ দিলে কাৰণ মানুহো যে বহুত ভিৰ আছিলে আৰু বহুত দিনৰ মূৰত খুলিছে সেইকাৰণে হ'বলা বস্তুবিলাক কমকৈ দিলে কিন্তু মাইনা ফাষ্টফুডক বহুত বস্তু দিয়ে ইয়াতো আগতে দিয়ে কিন্তু মাইনা ফাষ্টফুডৰ যোনটো ৰোল আছে সেইটো কিন্তু বহুত ডাঙৰ দিয়ে তো যি কি নহওক বাৰু আপোনালোকে যদি যোৰহাট আহে আপোনালোকে মাইনা ফাষ্টফুড নাইবা আপোনালোকে সুন্দৰ ফাষ্টফুডত এই যোনটো চিকেন বাবা ৰোল পায় আপোনালোকে সেইটো ট্ৰাই কৰিব আগতে অৱশ্যে মই ইয়াৰ ওপৰত ভিডিঅ' বনোৱা আছে চেনেলত গ'লে আপোনালোকে পাই যাব তো এইটো আছিলে ভিডিঅ'টো পিছত মাহীঘৰত আহি পেলাই ভিডিঅ' কৰা নহ'লে অলপ ভাগৰ লাগিলে আৰু সন্ধিয়াও হৈ গ'ল সেইকাৰণে ভিডিঅ' নকৰিলোঁ ল'ৰালৈকে ঘৰলৈ আহিবলৈ চালোঁ যিহেতু কাৰফিউ দিয়া থাকে যে আৰু দেৰি হ'লেতো প্ৰব্লেম হ'ব পাৰে আজি ব্লগটো ইমান আছিলে বহুত দিনৰ এটা সপোন পূৰ্ণ হ'ল আশা কৰিলোঁ আপোনালোকে এনেকৈ ছাপোৰ্ট কৰি যাব বুলি আৰু যোনটো মোৰ ব্লগিং চেনেলৰ লিংক আছে সেইটো মই ডেছক্ৰিপশ্যন দি দিম বাৰু তাৰ পৰা গৈ পেলাই চাবগৈ পাৰিব তো সদায় কৰোঁতে নিজৰ বিশ্বাস ৰাখিব ভগৱান নাম লৈ কাম কৰি যাব দিন সফল হ'বই আৰু সদায় হাঁহি থাকিবলৈ চেষ্টা কৰিব আৰু কেছ কৰি যোনটো ডাউনলোড লিংক আছে সেইটো ডেছক্ৰিপশ্যনতে দিয়া আছে